हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल आसाम बीके व्लग्स। तो आज आपनालोকক कोनो ठाई नेदेखुवा बा कोनो धৰণৰ व्लग নহয়। आजिर भिडिओটো एकेबारे माने इउनिक भिडिओ है। आपनालोকক देखुवाम एफाले आमार खुरा एजने रंग करि आछे। माने आपनालोকক ए रंगर বিষয়ে সকলোখিনি জনাম, সকলোখিনি কথা কম বাৰু। এইবোৰ কেনে ধৰণে ৰংটো কৰিলে আপুনি বহুত বছৰলৈকে মানে জিলিকি থাকে বা এনেকুৱা ধৰণৰ সকলোখিনি মই দেখুৱাম। तो खुराजनक सुधिम सकलोखिनि कब आरो बारु इतिया रंग करि आछे। खुराजने देखिছে এইফালে ওপৰৰ ফালে रंग करि आछे। তেওঁ মানে সকলোখিনি কথা মানে জানিম আৰু কেনেকুৱা ধৰণৰ ফাৰ্ষ্ট কি কৰিব লাগে বা কেনেকুৱাকৈ ৰং ব্যৱহাৰ কৰিব লাগে, কি ৰং ব্যৱহাৰ কৰিব লাগে সকলোখিনি জনাব। তো ভিডিওটো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈ চাই থাকিব। ভাল লাগিলে লাইক এটা কৰি দিব। तो ऊपर फाले चाब पारे आपनालोके खुराजने काम करि आछे। एतिया ऊपर फाले जाम, जाय किने सकलो कथा जानिम। तो भिडिओটো हेकले चाइ থাকিব आरो एतिया जाओ। अलप कष्ट हबो, बेছি নহয়। एतुदि उठि যাব লাগিব ऊपर फाले। तो मोबाइलটো दिसो, एतिया মই उठि যাম। मोबाइलটো इफाले चाब पारे धुनियाके कालार करि आछे खुराजने। एतिया माने जानिम कि कालारটো प्रथमे कि कालार व्यवहार करिब लागे बा सकलोखिनि कब। तो एतिया सुधि लও प्रथमे माने कोनটো कालार व्यवहार करिले ভাল হ'ব। হয়, प्रथमे वालটোৰ ওপৰত আপোনাৰ এই যে পাটি আছে লোহাৰ, পাটিটো প্ৰথমে দুটিটো ৰুকি ল'ব লাগিব। ৰুকি লোৱাৰ পিছত ইয়াত পানী মাৰি দিব লাগিব। পানী মাৰি দিয়াৰ পিছত ইয়াতে এটা মেডিচিন ব্যৱহাৰ কৰা হয় যাতে পুডিংটো লাষ্টিং হয়। ইয়াতে ডেমলক বুলি কোৱা এটা বস্তু আছে, সেইটো প্ৰথম অৱস্থাত মাৰি ল'ব লাগিব। তাৰপিছত আপুনি পুটিং মাৰিব লাগিব 2 কোট, তাৰপিছত সিৰিজ মাৰিব লাগিব, তাৰপিছত প্ৰাইমাৰ, তাৰপিছত কালাৰ 2 কোট। আৰু মানে এনেকুৱা ধৰণৰ যোনখিনি আপুনি ক'লে সেইখিনি কৰিলে মানে লাষ্টিংটো বেছি হ'ব। হয় হয়, লাষ্টিংটো বেছি হয়। সেইখিনি কৰিলে মিনিমাম ধৰি লওক 20 বছৰ লাষ্টিং হয় আৰু। ছাদখন চাব পাইছে, এইটো গেটটোৰ ছাদখন তে ধুনীয়া এটা মানে ৰং। এইটো অৰেঞ্জ কালাৰ ন? এইটো অৰেঞ্জ কালাৰ দেখিবলৈ পাইছে। তো এটা ভাল লগা হৈছে আৰু লাষ্টিঙো কৰিব বেছিভাগ। ৰংটো গোলা গৈছে। এইটো ৰং কি কি দিয়া গৈছে ইয়াত খুৰা? এইটো কম্পিউটাৰত বনোৱা হয়। এইটো লিকুইড থাকে, লিকুইড থকাৰ পিছত কম্পিউটাৰ মেচিনত বনোৱা হয়। তাৰপিছত বনোৱাৰ পিছতে তাৰ কিমান দাম সেই দামটো কম্পিউটাৰত আহি যায়। এইটো কোনো ধৰণৰ দোকানীয়ে দাম ক'ব নোৱাৰে ফাৰ্ষ্ট অৱস্থাত। এইটো মানে দোকানত বনাই দিয়ে আৰু বনাই দিয়ে। হয় হয়, এনেকুৱাকৈ ৰংটো মানে ব্যৱহাৰ কৰা হয় আৰু লাষ্টিংটো ভালে থাকে। লাষ্টিংটো ভাল হয়। এইটো তাৰমানে আপোনাৰ এছিয়ান্টৰ কোম্পানী, ইয়াৰ লাষ্টিংটো ভাল আৰু। তো খুৰাজনে এতিয়া গেটত কালাৰ কৰি আছে, চাব পাৰে ইফালে কালাৰ কৰি আছে। এইটো কি কালাৰ দাদা? এইটো গোল্ডেন কালাৰ। গোল্ডেন কালাৰ, গোল্ডেন বুলি কয়। আৰু এইটো ব্ৰাউন কালাৰ। ব্ৰাউন কালাৰ, এই ব্ৰাউন আৰু গোল্ডেনটো মেচ হয় আৰু সেইকাৰণে এইটো দিয়া গৈছে। তো চাব পাৰে গেটখন একেবাৰে সুন্দৰ এটা লগা হৈছে। এইফালে এইখন পুৰা কমপ্লিট হৈ গৈছে, চাব পাৰে। আৰু এইটো বাউণ্ডাৰী ৱালৰ কালাৰ। তো দাদা খুৰাজনে ক'লে আপোনালোকক মানে সকলোখিনি কেনেকুৱা ধৰণৰ কেনেকুৱা ৰং কৰিলে আপোনাৰ মানে চাইন হৈ থাকিব ৱালটো। তো ক'লে সকলোখিনি। আৰু কিবা বেলেগ ট্ৰিপ আছে নেকি ৱালৰ আপুনি জনাত? মই জনাত ইয়াত ডিজাইন দিব পাৰি। ডিজাইন ষ্টিকাৰ আছে, ষ্টিকাৰ মাৰিব পাৰি। যেনেকুৱা ধৰণৰ ষ্টিকাৰ লাগে তেনেকুৱা পাই মাৰিব পাৰি। আমি বৰ্তমান ইয়াত ব্যৱহাৰ কৰা নাই, চাই লওঁ, ঠিক না কৰি দিব পাৰোঁ ফিনিচিঙৰ আগত। তো মানে আপুনি যেনেকৈ ক'লে আৰু সেনেকুৱা কৰিলে 2-3 বছৰ চলি যাব ৰঙে? চলি যাব 2-3 বছৰ নহয়, মিনিমাম 10 বছৰ। 10 বছৰ আগত বেয়া নহয়। এইটো বেয়া নহয়। তো এনেকৈ কৈছিল সেনেকুৱাকৈ কৰিলে ধুনীয়া হৈ থাকিব আপোনাৰ ঘৰটো বা ঘৰৰ ৱালখন। চাব পাৰে গেটটো এবাৰ মই এইফালৰ পৰা দেখুৱাই দিছোঁ আৰু ওপৰ ফালে যাই আপোনালোকক দেখুৱাই দিছোঁ কি ধুনীয়া এটা লাগিছে। চাওক বাৰু। তো বন্ধুসকল এইটো হৈছে এছিয়ান প্লাষ্টিক পেইণ্ট। তো একেবাৰে ভাল। ইয়াত বৰষুণ পৰিলেও টেনশ্যন নাই, পিছলি যায়। প্লাষ্টিক আছে এনেকুৱা ধৰণৰ আৰু। তো ৰ'দ দিলেও মানে এইটো নজ্বলাই। তো আপোনালোকে এইটো ঘৰত ব্যৱহাৰ কৰিব পাৰে, মানে একেবাৰে ভাল। চাব পাৰে কি চাইন মানে দেখিছে ৱালখন।
তো একেবাৰে ভাল। তো আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে, মোৰ হিচাপেৰে এইটো ব্যৱহাৰ কৰিব পাৰে। পইচা অলপ যাব বাৰু, এইটোৰ পইচা বহুত, তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তো খুৰাজন অভিজ্ঞ মিস্ত্ৰী, যদি কোনোবাই ৰং কৰাৰ বাবে বিচাৰে মইতো তেওঁৰ ফোন নম্বৰটো তলত ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক আউট কৰি ল'ব। আৰু মানে ৰঙৰ সকলো ধৰণৰ কাম জানে খুৰাজনে। তো কোনোবাই মানে যদি বিচাৰে মই নম্বৰটো দি দিম, আপোনালোকে ডিছক্ৰিপশ্যনত পাব। তো আজিলৈ এইখিনিয়ে, ময়ো জানিলোঁ কিবা অলপ বা আপোনালোককো জনালোঁ। তো ভিডিঅ'টো শেষ কৰোঁ, ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।